হেল্ল' গাইজ ৱেলকাম বেক টু মানন্দৰ মিনি ব্লগ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ, যিহেতু আজি গাঁৱত পানী তোলা সবাহ আছিলে, মানে বাৰ্ষিক কাম। তাৰপিছত নামঘৰত গ'লোঁ চাকি দিবলৈ। নামঘৰত চাকি দি কৰি আহি লৈ পেলাই ঘৰতে আছিলোঁ। তাৰপিছত আমাৰ ঘৰৰ ওচৰৰ পুখুৰীটোতে পোৱালিকেইটাক মানে এনেকুৱা গা ধুওৱা হয়, যিহেতু আগতে নদীত নিয়ে এইবাৰ মানে আমাৰ পুখুৰীটোতে ধুৱাইছে, যিহেতু এইবাৰ পানী হ'ল, সেইটো কাৰণে ঘৰৰ ওচৰতে পুখুৰীটোতে ধুৱালে। তাৰপিছতে আমি নামঘৰলৈ গ'লোঁ। বাহঁতৰ লগত দুপৰীয়া সময়ত নামঘৰলৈ ওলাই মেলি গ'লোঁ। গৈ পেলাই তাতে প্ৰসাদ দিলে, প্ৰসাদো খালোঁ আমি। খাই লৈ পেলাই আমাক খাবলৈও দিলে, তাৰপিছত খালোঁ। খাই পেলাই দেখিছোঁ তাই মোবাইল চাই আছে খোৱাৰ সময়তো, আৰু ইমান মানুহ হৈছিলে নহয়, ইমান বহিবই ঠাই নাছিলে। তাৰপিছত এইটোৱে আমাৰ নামঘৰটোও আছিলে, আমিও খাই কৰি লৈ পেলাই ঘৰলৈ আহিলোঁ, যিহেতু ৰাতিলৈ ভাওনা আছে। আৰু ৰাতিলৈ ভাওনা চাবলৈও গ'লোঁ, তাৰে অলপ দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব